Hello, Namaskar, and welcome back to my YouTube channel. এইটো হৈছে আছামিজ ফুড কোম্পানীৰ 3 নম্বৰটো ভিডিঅ' আপোনালোকে আছামিজ ফুড কোম্পানীত আপলোড দিয়া দুটা ভিডিঅ'ত খুব ভাল সঁহাৰি জনাইছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি আছামিজ ফুড কোম্পানীয়ে 3 নম্বৰটো ভিডিঅ' আপলোড কৰিছে এতিয়া যিহেতুকে মূলাৰ সিজন চলি আছে মূলা প্ৰায় শেষেই হ'ব হৈছে আজি ভাবিছোঁ মূলাটো যেতুকে এতিয়া যি খাই শেষ কৰি পেলাওঁ কেনেকৈ হ'ব অলপ দিন যেতুকে মূলাটো খাই থাকিব লাগিব তাৰ কাৰণে মূলাৰ আচাৰ প্ৰস্তুত কৰোঁ বলক মূলাৰ আচাৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰোঁ আৰু কি বস্তু লাগে কেনেদৰে মূলাৰ আচাৰ প্ৰস্তুত কৰিব পাৰি সম্পূৰ্ণ প্ৰচেছটো এই ফুড কোম্পানীৰ ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাৰ কাৰণে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মূলাৰ আচাৰ প্ৰস্তুত কৰিবৰ কাৰণে এয়া আপোনালোকে দেখিছে প্ৰথমতে মই সৰিয়হখিনি চফাকৈ ধুই ৰ'দত শুকুৱাই লৈছোঁ এইখিনি বগা সৰিয়হ হয় যিটোকে মূলাৰ আচাৰত বগা সৰিয়হ দিব লাগে এইখিনি ৰ'দত শুকাবলৈ দি মই ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি ল'লোঁ কেৰাহীখন অলপ সময় গৰম হোৱাৰ লগে লগে মই ইয়াত লৈছোঁ ধনিয়া গুটিখিনি প্ৰথমতে ভাজি ল'ব লাগিব ইয়াত দেখিছে এইখিনি ঘৰৰ ধনিয়া গুটি হয় যিহেতুকে এইখিনি পকাই যিহেতুকে ৰাখিছিলোঁ ধনিয়া গুড়িখিনি তাৰপাছত ইয়াত দিছোঁ পাঁচফোৰণ বেছি নাই দিয়া কেইটামান দিছোঁ বৰ বেছি পাঁচফোৰণ দিলেও অলপ তিতা হয় সেইকাৰণে পাঁচফোৰণ বেছি নাই দিয়া অলপমান পাঁচফোৰণ দিছোঁ এইখিনি প্ৰথমতে ভাল ধৰণে ভাজি ল'ব লাগিব খালি গেছৰ ফ্লেমটো আপোনালোকে ল' ফ্লেমত ৰাখিব হাই ফ্লেমত নাৰাখিব মই ল' ফ্লেমত ৰাখি এইখিনি ভাজি লওঁ অলপ ভাজিলেই হৈ যাব যিহেতুকে খুন্দিবলৈও ভাল হয় ভাজি ল'লে আৰু তাৰ যিটো স্মাইল সেইটো স্মাইলটো ভাল আহে ভাল লাগে আচাৰটো খাই সেইকাৰণে মই এনেধৰণে ভাজি লৈছোঁ এতিয়া মোৰ এইখিনি সম্পূৰ্ণৰূপে ভাজি হৈ গৈছে এইখিনি এতিয়া মই ভাজি খুন্দনাত খুন্দি ল'ম খুন্দনাত খুন্দি ল'লে বেছি ভাল হয় সেইকাৰণে মই খুন্দনাতে ব্যৱহাৰ কৰিম খুন্দনাত এইখিনি খুন্দি লওঁ আৰু সৰিয়হখিনি গোটেইখিনি দুই ভাগ যিহেতুকে খুন্দি লওঁ সেই খুন্দাৰ সময়খিনিতে মই ৰেডি কৰি লওঁ গোটেইখিনি ইয়াত দেখিছে সৰিয়হ হৈ গ'ল এইফালে জলকীয়া এইফালে নহৰু এইখিনি ৰেডি হৈ গৈছে তাৰপাছত লৈছোঁ মই মছলাখিনি এইখিনি খুন্দি ল'লোঁ দেখিছে মই ধনিয়া গুটি তাৰপাছত কাশ্মীৰী ৰেড চিলি পাউডাৰ নিমখ তাৰপাছত লৈছোঁ হালধি তাৰপাছত লৈছোঁ এইখিনি অকণমান জালুক খুন্দি লৈছোঁ গোটেইখিনি ৰেডি হৈ গৈছে এতিয়া মই বনাবৰ কাৰণে প্ৰস্তুত হৈ গ'লোঁ যিহেতুকে মূলাখিনি মই আগদিনাখনেই কাটি ৰাখিছোঁ এইখিনি ৰ'দত শুকুৱাই দেখিছে ৰ'দত ধুনীয়াকৈ শুকাই গৈছে দেখিছে একদম ধুনীয়াকৈ একদম শুকাই গৈছে মূলাখিনি ভাল ধৰণে শুকাব লাগে পানীটো যাব লাগে তেতিয়া ভাল হয় মূলাখিনি আচাৰ প্ৰস্তুত কৰিবৰ কাৰণে এতিয়া বলক আচাৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰোঁ তাৰ কাৰণে ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি ল'লোঁ কেৰাহীখন লাহে লাহে গৰম হৈ আহিছে গৰম হোৱাৰ লগে লগে মই তেলটো দি লওঁ তেলটো অলপ সৰহকৈ দিব লাগিব মূলাৰ আচাৰটো খাবলৈ যিহেতুকে খুবেই টেষ্টি হয় মই খাই যিহেতুকে খুবেই ভাল পাওঁ সেইকাৰণে এই ৰেচিপিটো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিছোঁ এতিয়া তেলখিনি লাহে লাহে গৰম হ'বলৈ ধৰিছে তেলখিনি গৰম হোৱাৰ লগালগ মই ষ্ট'ভটো অফ কৰি দিম কাৰণ তেলখিনিহে গৰম হ'ব লাগে তেলখিনি গৰম হৈ ল'লেই মোৰ আচাৰটো প্ৰস্তুত কৰিব পৰা হৈ যাব এতিয়া ষ্ট'ভটো বন্ধ কৰি দিলোঁ এতিয়া দেখিছে ফাইনেলি মোৰ তেল গৰম হৈ গ'ল এতিয়া মই প্ৰথমতে ইয়াত মূলাখিনি দি লওঁ এতিয়া মূলাখিনি দি লৈ গোটেইখিনি মিক্স কৰিব লাগিব ভাল ধৰণে এই আচাৰটো খাবলৈ খুব টেষ্টি হয় মূলাৰ যিহেতুকে এতিয়া মূলাৰ ছিজন চলি আছে তাৰপাছত দি দিছোঁ নহৰু কেইফুটামান নহৰু লৈছোঁ বেছি নহৰু নিদিব আপোনালোকে কেইফুটামান নহৰু দিলেই হ'ব তাৰপাছত যিখিনি মছলা লৈছোঁ গোটেইখিনি মছলা ভাল ধৰণে সংমিশ্ৰণ কৰিব লাগিব ইয়াত দেখিছে মূলাখিনি তেলখিনি গৰম যিহেতুকে হৈ আছে গোটেই গৰম তেলখিনি দি দিছোঁ তাৰপাছত এতিয়া সৰিয়হ আৰু মছলাখিনি মই ইয়াত এড কৰিম এতিয়া বগা সৰিয়হখিনি লৈছোঁ বগা সৰিয়হখিনি মই ভাল ধৰণে গুড়ি নহ'লে যেতিয়া খুন্দনাত অলপ খুন্দিছিলোঁ আপোনালোকে ভাল ধৰণে গুড়ি কৰি ল'ব মোৰ অলপ গোটা গোটা হৈ থাকিলে দি দিছোঁ মছলা আৰু সৰিয়হ এইখিনি গোটেইখিনি সংমিশ্ৰণ কৰাৰ পাছত মোৰ মূলাৰ আচাৰ প্ৰস্তুত হৈ যাব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু সকলো হোৱাটছআপ ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে বনাই খাই চাব কেনেকুৱা পায় আপোনালোকে বনাই খাই কমেণ্টত জনাব এতিয়া দেখিছে আপোনালোকে কেইটামান জলকীয়া দি দিছোঁ কেঁচা জলকীয়াখিনি পাছত দিছোঁ যিহেতুকে আপোনালোকে পকা জলকীয়া দিব পাৰিলে আৰুই ভাল হয় মোৰ যিহেতুকে পকা জলকীয়া নাছিলে মই সেইকাৰণে কেঁচা জলকীয়াকৈ ব্যৱহাৰ কৰিছোঁ দেখিছে এতিয়া মোৰ মূলাৰ আচাৰখিনি প্ৰস্তুত হৈ গৈছে অকণমান সময় ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পাছত মই এইখিনি বটলত ভৰাই ৰাখিম এতিয়া মই 20 মিনিটমান সময় ঠাণ্ডা হ'বলৈ ৰাখিছিলোঁ এতিয়া মোৰ ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি মই এটা চিচাৰ বটলত ভৰাই দিছোঁ চিচাৰ বটলটোত মই দেখুৱাৰ ধৰণে আপোনালোকে ভৰাব দেখিছে মোৰ এইখিনি চিচাৰ বটলত ভৰাই হ'বই হৈছে চিচাৰ বটলত থ'লে আচাৰটো ভেঁকুৰি যোৱাৰ চান্স নাথাকে নেভেকুৰিবৰ কাৰণে মই চিচাৰ বটল ব্যৱহাৰ কৰিছোঁ প্লাষ্টিকৰ বটলত সোনকালে ভেঁকুৰি যায় সেইকাৰণে মই চিচাৰ বটলেই ব্যৱহাৰ কৰিছোঁ আপোনালোকে এই আচাৰখিনি ৰ'দত দিবলৈ নাপাহৰিব আপোনালোকে সপ্তাহত দুদিনকৈ হ'লেও ৰ'দত দিব এসপ্তাহমান প্ৰথমতে ৰ'দত দি ল'ব তাৰপাছত আপোনালোকৰ খোৱাৰ কাৰণে উপযোগী হৈ যাব এসপ্তাহমানৰ পাছত আপোনালোকে
এইখিনি আচাৰ খাব পাৰিব। এই আচাৰটো আপোনালোকে যদি একো নাথাকে ভাত খাবলৈ তেতিয়াও এই আচাৰটো ল'ব পাৰে, কাৰণ আপোনাৰ এই আচাৰকণে আপুনি ভাত খাই উঠি যাব পাৰিব। এতিয়া ফাইনেলি মোৰ বটলত ভৰাই হৈ গ'ল। এতিয়া আপোনালোকক পৰিৱেশন কৰি দেখাইছোঁ। এয়া দেখিছে মোৰ এবটল আচাৰ প্ৰস্তুত হৈ গ'ল। আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনিয়ে আছিল। যদি ভিডিঅ'ত চাই ভাল পালে তেতিয়া প্লিজ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।